বন্ধুসকলে SBMC পাছটো নতুনকৈ অনলাইন আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিয়া হৈছে। এতিয়া আপুনি আপোনাৰ মোবাইলৰ সহায়ত আপুনি চৰকাৰী লেট্ৰিনৰ বাবে অনলাইন আবেদন কৰিব পাৰিব SBMC পাছটো। আৰু SBMC পাছটো যদি আপুনি এপ্লাই কৰে তেন্তে আপোনাৰ 100% আপোনাৰ লিষ্টত নাম আহিব আৰু ইয়াৰ পাছত আপুনি 18,000 টকা ডাইৰেক্ট আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব যদি আপুনি SBMC পাছটোত এপ্লাই কৰে। সো ফ্ৰেণ্ডছ আপোনালোকে কেনেকৈ SBMC পাছটোত এপ্লাই কৰিব পাৰিব চৰকাৰী লেট্ৰিনৰ বাবে, এই টয়লেটৰ বাবে ID পাছৱৰ্ড বনোৱাই আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব মই এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু জনাই দিম। সো ফ্ৰেণ্ডছ আজিৰ মূল ভিডিঅ'টো আৰম্ভ কৰিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগলৰ সাৰ্চ বাৰত ইয়াত আপুনি লিখিব SBMC পাছটো ৰেজিষ্ট্ৰেচন, এইখিনি লিখি আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছত আপোনাৰ সন্মুখত প্ৰথম এটা লিংক আহিব, আপুনি চাব পাৰিব ইয়াত দিছে ৰেজিষ্ট্ৰেচন, ইয়াত আপুনি ক্লিক কৰিব। তাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব। ইয়াত প্ৰথম বক্সত আপুনি আপোনাৰ মোবাইল নম্বৰ এন্টাৰ কৰিব। তাৰ পাছত দিছে নেম, ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নিচিনা আপোনাৰ নাম এন্টাৰ কৰিব। তাৰ পাছত দিছে জেন্ডাৰ, আপুনি পুৰুষ হলে প্ৰথম অপচন টিক কৰিব, মহিলা হলে দ্বিতীয় অপচন টিক কৰিব। তাৰ পাছত ইয়াত দিছে এড্ৰেছ, এই বক্সত আপুনি আপোনাৰ কমপ্লিট ঠিকনাখিনি লিখিব। ইয়াৰ পাছত তলত আহিব ইয়াত দিছে ষ্টেট নেম, আপুনি স্টেট ষ্টেটত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰিব। তাৰ পাছত ইয়াত এটা কোড দিছে, এই কোডখিনি আপুনি তলৰ বক্সত এন্টাৰ কৰিব। তাৰ পাছত ইয়াত দিছে সাবমিট, আপুনি সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ পাছত আপোনাৰ ID পাছৱৰ্ডটো ক্ৰিয়েট কমপ্লিট হৈ যাব। তাৰ পাছত ইয়াত দিছে লগইন, আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব। তাৰ পাছত এতিয়া আপুনি যিটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো আপুনি এইটো বক্সত এন্টাৰ কৰিব। তাৰ পাছত ইয়াত দিছে গেট OTP, আপুনি গেট OTP ক্লিক কৰিব। ইয়াৰ পাছত আপোনাৰ মোবাইল ফোনত এটা OTP সেন্ড কৰিব, সেই OTPটো আপুনি এইটো বক্সত এন্টাৰ কৰিব। তাৰ পাছত এই সিকিউৰিটি কোডটো আপুনি তলৰ বক্সত এন্টাৰ কৰিব। তাৰ পাছত ইয়াত দিছে সাইন ইন, আপুনি সাইন ইনত ক্লিক কৰিব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব। ইয়াত প্ৰথম আপুনি আপোনাৰ কমপ্লিট ঠিকনাখিনি আপোনাৰ পাই যাব। তাৰ পাছত ইয়াত দিছে থ্ৰী লাইন, আপুনি থ্ৰী লাইনত ক্লিক কৰিব। ইয়াৰ পাছত ইয়াত দিছে নিউ এপ্লিকেশন, আপুনি নিউ এপ্লিকেশনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব, অলপ লোডিং হ'ব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব। ইয়াত আপুনি কমপ্লিট ডিটেইলছসমূহ আপুনি পঢ়ি পিনে জানিব পাৰিব। ইয়াত কোন সকলে এপ্লাই কৰাৰ পাছত টয়লেট লাভ কৰিব পাৰিব। ইয়াৰ পাছত ইয়াত দিছে ষ্টেট নেম, ইয়াত আসাম এনেকুৱা থাকিব। তাৰ পাছত দিছে ডিস্ট্ৰিক্ট নেম, আপুনি সিলেট ডিস্ট্ৰিক্টত ক্লিক কৰি ইয়াৰ পৰা উলিয়াই আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নাম সিলেক্ট কৰিব। তাৰ পাছত ইয়াত দিছে ব্লক নেম, আপুনি সিলেট ব্লকত ক্লিক কৰিব। ইয়াত ক্লিক কৰি ইয়াৰ পৰা উলিয়াই আপুনি আপোনাৰ ব্লকৰ নাম সিলেক্ট কৰিব। তাৰ পাছত দিছে সিলেট গ্ৰাম পঞ্চায়ত, ইয়াত আপুনি ক্লিক কৰি আপুনি আপোনাৰ পঞ্চায়তৰ নামটো আপোনাৰ সিলেক্ট কৰিব। পঞ্চায়তৰ নামটো সিলেক্ট কৰাৰ পাছত দিছে সিলেট ভিলেজ, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰি ইয়াৰ পৰা উলিয়াই আপুনি আপোনাৰ গাঁৱৰ নাম সিলেক্ট কৰিব। তাৰ পাছত তলত আহিব ইয়াত দিছে সিলেট হেবিচন, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ হেবিচনৰ নাম আপুনি সিলেক্ট কৰিব। যদি নাম নাপায় তেন্তে আপোনাৰ এৰিয়াৰ যিজন হেবিচন মেইন হয় সেইজনৰ নাম ইয়াত পাই যাব, সেইজনৰ নাম আপুনি ইয়াত সিলেক্ট কৰিব। তাৰ পাছত তলত আহিব অহাৰ পাছত ইয়াত দিছে নেম অফ দা এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড, ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নিচিনা আপোনাৰ নাম এন্টাৰ কৰিব। তাৰ পাছত ইয়াত দিছে আধাৰ কাৰ্ড নাম্বাৰ, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিব। তাৰ পাছত আপুনি এই সৰু বক্সটো টিক কৰিব। তাৰ পাছত ইয়াত দিছে ভেৰিফাই আধাৰ নাম্বাৰ, আপুনি ইয়াত ক্লিক কৰিব। ইয়াৰ পাছত ইয়াত দিছে জেন্ডাৰ, আপুনি ইয়াত সিলেক্টত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপুনি মেল নে ফিমেল আকৌ আপুনি সিলেক্ট কৰিব। ইয়াৰ পাছত ইয়াত দিছে কেটেগৰী, আপুনি সিলেক্ট কেটেগৰীত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনাৰ APL নে BPL ইয়াৰ পৰা আপোনাৰ সিলেক্ট কৰিব। তাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব। ইয়াৰ পাছত তলত আহিব ইয়াত দিছে সিলেক্ট সাব কেটেগৰী, ইয়াত আপুনি ক্লিক কৰিব। ইয়াৰ পাছত আপোনাৰ সাব কেটেগৰী যোনটো হয় ইয়াৰ পৰা আপুনি সেইটো সিলেক্ট কৰিব। তাৰ পাছত দিছে আধাৰ কাৰ্ড, ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ভেৰিফাই কৰাৰ পাছত এই দুটা বক্সত অটোমেটিকলি ফিল হৈ আহি যাব আপোনাৰ আধাৰ কাৰ্ড ডিটেইলছ, আপোনাক একো কৰিব নালাগে। তাৰ পাছত আপুনি তলপিনে আহিব। অহাৰ পাছত এতিয়া দি আছে আপোনাৰ বেংক একাউণ্ট ডিটেইলছসমূহ আপোনাৰ দিব লাগিব। প্ৰথম বক্সত আপুনি আপোনাৰ IFSC কোডটো ইয়াত আপুনি এন্টাৰ কৰিব। তাৰ পাছত এইকেইটা বক্স আপুনি এৰি দিব, এইকেইটা বক্স অটোমেটিকলি ফিল হৈ আহি যাব। IFSC কোডটো এন্টাৰ কৰাৰ পাছত আপোনাক একো কৰিব নালাগে এইকেইটা বক্সত। তাৰ পাছত তলত আহিব। অহাৰ পাছত ইয়াত দি আছে একাউণ্ট নম্বৰ, ইয়াত আপুনি আপোনাৰ একাউণ্ট নম্বৰটো এন্টাৰ কৰিব। তাৰ পাছত আকৌ এই একাউণ্ট নম্বৰটো আপুনি তলৰ বক্সত এন্টাৰ কৰিব। তাৰ পাছত ইয়াত দি আছে স্কেনেড ফাৰ্ষ্ট পেজ অফ পাছবুক দি আছে, আপুনি চইচ ফাইলত ক্লিক কৰিব। চইচ ফাইলত ক্লিক কৰাৰ পাছত আপোনাৰ যিখন বেংক একাউণ্ট আছে সেই বেংক একাউণ্টখনৰ প্ৰথম পৃষ্ঠা আপুনি ফটো মাৰি 200 KB ভিতৰত আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা গেলাৰীৰ পৰা সেইখন আপলোড কৰিব। আৰু যদি ইয়াত চইচ ফাইলত আপুনি ক্লিক কৰিব নোৱাৰে তেন্তে আপুনি আপোনাৰ মোবাইল ফোনটো মোবাইল সাইটত ৰাখিব। মোবাইল সাইটত ৰখাৰ পাছত আপুনি চইচ ফাইলত ক্লিক কৰিব। ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত গেলাৰী অপচন আহিছে, আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা আপোনাৰ বেংক একাউণ্টখনৰ পাছবুকখনৰ প্ৰথম পৃষ্ঠা আপুনি ফটো মাৰি আপলোড কৰিব। ইয়াৰ পাছত আপুনি তলত আহিব। অহাৰ পাছত ইয়াত দিছে এপ্লাই, আপুনি এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ পাছত আপোনাৰ ফৰ্মখন ফাইনেলি সাবমিট হৈ যাব, আপোনাৰ এপ্লাই কমপ্লিট হৈ যাব, আবেদন কমপ্লিট হৈ যাব। তাৰ পাছত আপোনাক এটা এপ্লিকেশ্যন ID নাম্বাৰ দিয়া হ'ব, সেই এপ্লিকেশ্যন ID নাম্বাৰৰ জৰিয়তে আপুনি লিষ্টত আপোনাৰ নামটো চেক কৰিব পাৰিব, আপোনাৰ লিষ্টত নাম আহিছে নেকি। এতিয়া আপোনাৰ ফৰ্মখনত যদি আপুনি ষ্টেটাছ চেক কৰিব বিচাৰে তেন্তে আপুনি প্ৰথম চাব পাৰিব ইয়াত দিছে থ্ৰী লাইন, আকৌ আপুনি থ্ৰী লাইনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিছে ভিউ এপ্লিকেশ্যন, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব, অলপ লোডিং হ'ব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব। ইয়াত আকৌ আপুনি আপোনাৰ এপ্লিকেশ্যন ID নাম্বাৰটো ইয়াত পাই যাব। তাৰ পাছত আপুনি কেতিয়া এপ্লাই কৰিছিল ইয়াত ডেট আৰু টাইম আহি যাব। তাৰ পাছত দিছে ষ্টেটাছ, ইয়াত এপ্ৰুভড, তাৰ পাছত দিছে ষ্টেটাছ, ইয়াত এপ্লিকেশ্যন ৰিচিভ হৈ গৈছে অফিচত, ইয়াত আপুনি চাব পাৰিব লগে লগে হৈ যায়। তাৰ পাছত দিছে ট্ৰাক, আপুনি ট্ৰাকৰ তলত ইয়াত আপুনি চাব পাৰিব ট্ৰাক ষ্টেটাছ লিখা আছে, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব। তাৰ পাছত আপোনাৰ ফৰ্মখনৰ কমপ্লিট ষ্টেটাছ ইয়াত আহিব। ইয়াত আপুনি আপোনাৰ ফৰ্মখনৰ কমপ্লিট ষ্টেটাছ আপুনি চেক কৰিব পাৰিব। সো ফ্ৰেণ্ডছ আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে। এনেকৈ আপোনালোকে চৰকাৰী লেট্ৰিনৰ বাবে অনলাইন আবেদন কৰিব। যদি কিবা অসুবিধা হয় তেন্তে আপুনি নিশ্চয় মোক কমেণ্টত জনাব। সো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'ত এইখিনি আছে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'তে এটা লাইক দিব।